Good morning viewers, welcome back to my YouTube channel. আৰু মই ভিজিট আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মটৰ ব্লগলৈ। আৰু কালিও এটা মটৰ ব্লগ বনাম ভাবিছিলোঁ, যোৱাকালি গৈছিলোঁ টায়াৰ চেঞ্জ কৰিবলৈ, কিন্তু বতৰটো বেয়া কৰিছিলে, সেইটো কাৰণে নবনালোঁ। আৰু মই মটৰ ব্লগ ছেটআপটো লগাই নিয়া আছিলোঁ, সেইটো কাৰণে। আৰু আজি গৈ আছোঁ তালাপ, দেউতাৰ কিছুমান কাম আছে, আৰু সেইটো কাৰণে দেউতাও বহুত দিনৰ মূৰত ওলাই আহিছে, সম্পূৰ্ণ এবছৰৰ পিছত। মাজতে ভৰি এটা অলপ সৰু এক্সিডেণ্টত ভাগিছিলে, আৰু আজি ফাইনেলি সম্পূৰ্ণ এবছৰৰ পিছত ওলাই আহিছে। আৰু দেউতাৰ অলপ কাম আছে সৰু সুৰা, তাতে ভাবিলোঁ মটৰ ব্লগ এটাকে কৰোঁ। আৰু কিয় নাজানো, বাইক লৈ ওলাই আহিলে মানে মনটোৱে নামানে, ব্লগ এটা কৰোঁ, মটৰ ব্লগ এটা কৰোঁ, এনেকুৱাই লাগি থাকে। আৰু যদি মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে, ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে সিমান। আৰু ভিডিঅ'টো যিদৰে মৰম দিছে, সকলোবিলাক ভিডিঅ' তেনেকৈ মৰম দিব। এই ৰাস্তাটোৰে আপোনালোকে যাব পাৰে ঢলাশদিয়া ব্ৰিজ, আৰু এইফালৰ পৰা যাব পাৰিব মায়'দিয়া, আৰু বেলেগ বেলেগ আনিনি হওক, বহুতবিলাক জেগা যাব পাৰি। যদি আপোনালোকে অহা নাই তেতিয়া এইটো ৰাস্তা চাই লওক, ঢলাশদিয়া ব্ৰিজৰ ৰাস্তাটো। আৰু যাম কেতিয়াবা আকৌ ঢলাশদিয়া ব্ৰিজ। মোৰ আগৰ এটামান ভিডিঅ' আছে, কিন্তু ঠিক ভালকৈ বনোৱা নাই ভিডিঅ'টো। আকৌ যাম কোনোবা এদিন ঢলাশদিয়া ব্ৰিজ, ভালকৈ এইটো লকডাউনটো হেৰি হৈ লওক, ভালকৈ দেখাম। শদিয়া ফালে যাব লাগিব। আৰু বহুতে কয় শদিয়াত থোপা বহুত মজা বনাই বোলে, যাব লাগিব এদিন থোপা খাবৰ কাৰণে। আৰু এইফালে মোৰ ৰাইট চাইড আছে, এইটো কিবা ফৰেষ্ট অফিচ হয়, এইটো খুবাঙৰ নে আমাৰ তালাপ এৰিয়া, সেইটোৱে নাজানো, মুঠতে হয় আৰু ফৰেষ্ট অফিচ। আৰু যদি ৰাস্তাটো ভাল হয় ন গাইজ, বাইক চলায়ো ভাল লাগে। ৰাস্তাটো যদি বেয়া হয় ভাল নালাগে চলাই, ৰাস্তা ভাল হ'ব লাগে। আৰু আজিকালি বাৰু অলপ ভাল হৈছে বিজেপি চৰকাৰৰ দিনত, যথেষ্টখিনি এতিয়া অলপ টিপটপ হৈছে আগৰ ৰাস্তাবিলাকতকৈ। আগতেতো ক'বই নালাগে, আৰু তিনিচুকীয়া যাবলৈ হ'লে একদম 40 মিনিটৰ জেগাত 1 ঘণ্টা লাগি যায়, ইমান ডাঙৰ ডাঙৰ গাঁত আছিলে। আজিকালি ভাল হৈছে, হ'লেও যোনটো আপোনাৰ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ যোৱা হাইৱেটো আছে, সেইটো কিন্তু এতিয়াও কমপ্লিট হোৱাই নাই। শুনিছোঁ 4 লেন বনাই আছে বোলে, টাইমটো লাগিব সেইটো বনাবৰ কাৰণে। বাৰু যিয়ে নহওক বনাইছে, ভালে হৈছে, আমাৰে সুবিধা হ'ব। আৰু এতিয়া পাই গ'লোঁ ৰেল ক্ৰচিং। আৰু এইফালে ৰাইট চাইডে আছে তালাপ বাগান, এইফালে যাব পাৰি, আৰু এইটো মন্দিৰ হয়। আৰু আপোনালোকে কয়নে নাজানো, মই মন্দিৰে হওক, মছজিদে হওক, গীৰ্জাই হওক, যি দেখিলেও কিন্তু হৰ্ণটো বজাই দিওঁ, আৰু বজাবও লাগে। আপোনালোকে বজাই দিব যদি দেখে, ভাল আৰু মানে কৈ দিয়াটো। কোনে কোনে আহি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। তালাপ যদি আহিছে কোনোবাই, ওচৰবিলাকেতো আহিছে, যদি কোনোবাই দূৰৰ পৰা চাই আছে, মানে যেতিয়া ঢলাশদিয়া ব্ৰিজ চাবলৈ যোৱা হয় তেতিয়াতো এই টাউনখনে ক্ৰছ কৰি যাবলগীয়া হয়। ঢলা টাউন এফালে থাকি যায় লেফ্ট চাইডে, আৰু ডাঙৰি চাঙৰি পোৱা যায়, সেইবিলাকতো ইমান এনেকৈ বজাৰ নিচিনা নাই আৰু, কিন্তু এইখনে অলপ ডাঙৰ টাউন নিচিনা। তো ফাইনেলি গাইজ পাই গ'লোঁ এতিয়া তালাপ। আৰু এতিয়া দেউতাৰ কিবা কাম আছে বুলি কৈছে, বেংকত কিবা কাম আছে নেকি, তো তেতিয়াহ'লে গৈ লওঁ বেংকলৈ, আৰু কামখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ মটৰ ব্লগত। হৈ গ'ল এতিয়া, তেল চেল ভৰাই ল'লোঁ, অলপ বেছি নোসোমালোঁ, 300 টকা ভৰাই ল'লোঁ। এতিয়া কামবিলাকো হৈ গ'ল, আৰু এতিয়া ওলামেই ইয়াৰ পৰা, আৰু দেউতাক লৈ লওঁ, তাৰপৰা আকৌ মটৰ ব্লগত লগ পাই আছোঁ। হৈ গ'ল এতিয়া ফাইনেলি গাইজ সকলোবিলাক কাম, আৰু এতিয়া তেন্তে যাব লাগে ঘৰলৈ। আৰু 1 বজাৰ পিছৰ পৰাতো কাৰফিউৱে, আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাহিৰে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিমান টাইমৰ পৰা কাৰফিউ জনাবচোন। আৰু কিছুমানতো 5টা বজাৰ পৰা বাৰু, যেনেকৈ মাজুলী, তাৰপৰা আপোনাৰ গুৱাহাটীটো ৰাতিপুৱাই নেকি কাৰফিউ, খালি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এই 1 বজাৰ পৰা। ভোকো লাগিছে, আৰু লাহে লাহে ৰাতিপুৱা অকল চাহ খাই আহিলোঁ, আৰু
ঘৰতে গৈ ভাত খাম আৰু আজিকালি টাউনে চাউনে খাবলৈ অলপ ভয় লাগে কেলেকি কৰোণাৰ কথা আৰু হোটেল চোটেলবিলাকত ইমান ঠিক নালাগে খাই সেইটো কাৰণে আৰু আমাৰ অসমীয়া ভাতটোৱে মেইন যিমান যি খালেও যদি বেলেগৰ কি নাজানো মানে মোৰ যিমান যি নাখালেও মানে যদি ভাতকেইটা নাপাওঁ ন ভাল নালাগে মানে কিবা পেটটো একো নাই খোৱা খালী খালী লাগি থাকে আৰু অডিঅ'টো ভালকৈ আহি আছে নাই জনাবচোন চাউণ্ডটো মাজতে মই তেল ভৰাওঁতে মানে কি হ'ল মাইকৰ যোনডাল হেৰিডাল থাকে অডিঅ' জেকডাল থাকে মাইকৰ যোনডাল ক্লিপডাল থাকে সেইটো লগাবলৈ পাহৰি গ'লোঁ সেনেকৈ ব্লগ কৰি আছোঁ আৰু এই হেলমেটৰ ভিতৰত যে মাস্ক পিন্ধিলে মানে কৈছোঁ নহয় এনেকুৱা লাগে যেন কি ক'ম আৰু গাইছ আপোনালোকে এইটো ফিল কৰে নাই নাজানো মই কিন্তু বহুত অশান্তি পাওঁ হেলমেটৰ ভিতৰত মাস্ক পিন্ধি পেলাই মানে খহি যায় আৰু এই যোৰ কি বুলি কয় কাণত লাগি থাকে ন ৰছীকেইডাল ওলাই যায় একদম অশান্তি লাগে কিন্তু পুলিচৰ পৰা শান্তি নাই নহয় মাস্ক পিন্ধিবই লাগিব কম্পালচৰি নহ'লে ফাইন কাটি দিব উপায় নাই গ'লোঁ সেই ডাইচাজান আৰু এইফালে দেখিছে লেফ্ট চাইডে আছে ডাইচাজান ফেক্টৰী যিটো মানে চাহবিলাক আমাৰ ইয়াতে মেনুফেকচাৰ কৰে এইটো ফেক্টৰী হয় আৰু ইয়াৰ পৰা বাহিৰলৈ মানে ট্ৰেন্সপৰ্ট দিয়ে আৰু চাহবিলাক প্ৰাইভেট লিমিটেড হয় এইটো ফেক্টৰীটো আগৰ ভিডিঅ'ত দেখুওৱা নাই চাগে মই এইটো দেখিছে ফেক্টৰীটো এতিয়া ভাল লাগিছে গাইজ ৰ'দটো দিছে আৰু বতৰটো পূৰা মুকলি কৰিছে এতিয়াই ভাল লাগিছে পূৰা বতৰটো ফৰকাল কৰি আছে যিমান যি নহওক ৰ'দত গৰম উঠে বাৰু ৰ'দ দিলে মানে কিন্তু ফুটেজবিলাক ভাল আহে এইবিলাক কি কৰিছে জানো কিবা ফটো শ্বুট নেকি তেতিয়াহ'লে আজিলৈ ইমানতে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তেতিয়াহ'লে টিল দেন বাই বাই জয় অসম ধন্যবাদ